গাইজ বহুত দিনৰ মূৰত অন্য এটা ব্লগত আপোনালোকক স্বাগতম জনালোঁ। বৰ্তমান মই উপস্থিত আছোঁ নিত্যানন্দত। এয়া আছে নিত্যানন্দৰ পৰিৱেশ। চাৰিওফালে দেখিছে মানুহ। বৰ্তমান এইখনে আছে গেট। এইখন গেটেদি ভিতৰলৈ এণ্টাৰ কৰিম। ভিতৰটো কেনেকুৱা পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই যাব বাৰু। গাইজ কিবা এটা ভাল লাগিছে অলপ বাৰু। মানুহে দেখিছে না, সকলোৱে যিমান চাই মানুহ। এইখন আছে গেটখন দি ফাইনেলি ভিতৰত এণ্টাৰ কৰিলোঁ। এইটোৱে হৈছে নিত্যানন্দৰ মন্দিৰটো, আৰু এইফালেদি ধুইলা চলি আছে, মানুহগিলানে চাই আছে বাৰু। দেখিছে কি একদম পুৰা ভিৰ লাগিছে না ইয়াতে। দেখিছোঁ আৰু ভিৰৰ মাজে অনুষ্ঠানটো পিছত আমাৰ আমন্ত্ৰিত অতিথিৰ ভাষণ আছে। আমি আমন্ত্ৰিত অতিথি হিচাপে মানুহ হৈছে দিয়ক আহিছে, মানে বহুত মানুহ হৈছে, মানে মানুহৰ চাইকেল দেখি আহিছোঁ আৰু মজা লাগছে। কেনে লাগছে? মজা তোমালোকে মজা বুলি ক'লে মোৰো ভাল লাগছে। মানুহ হৈছে বহুত। বস্তু এটা দেখিছোঁ, মানে কিবা অম্লতা দিয়া নাই কি, মই প্ৰথমবাৰ দেখিছোঁ বস্তুটো। আগে পিছে কোনোদিনে দেখা নাছিলোঁ বাৰু। কিবা অম্লতা দিলে কিবা 100 টকা দিলি 1 মিনিট থাকিব লাগে, তাৰপিছত 1000 টকা দিয়ে। বহুত ভিৰ, বহুত যাব পৰা নাই, চিনা হব পৰা নাই। মানুহ কি কম ভিৰৰ মাজে যাই আছো সেইটো দেখি পেলাই খুব ভাল লাগিছে। এইগিলান আছে আপোনাৰ গাৰ্লফ্ৰেণ্ডক ল'ব আৰু মোৰ গাৰ্লফ্ৰেণ্ডো নাই। এইগিলা সোনা ল'ব আৰু গাৰ্লফ্ৰেণ্ড যদি আছে, মোৰতো গাৰ্লফ্ৰেণ্ড নাই। এইগিলা ক'ত নিম আৰু এইটো ছিংগল ল'ব এৰিয়া চলি আৰু ছিংগল চলি এৰিয়া দিন আৰু কি কওঁ। গতিকে শ্ৰদ্ধা ৰাইজসকলক আপোনালোকক ধন্যবাদ জনাইছোঁ, আৰু ভগৱানে আমাক যাতে সদায় আশীৰ্বাদ দিয়ে ইয়াৰ বাবে ভগৱানক আছোঁ। মানুহ দেখছি না, মানুহ দেই গাৰ্লফ্ৰেণ্ডক বেলুন আৰু দিবা আৰু